নমস্কাৰ মোৰ দৰে এটা মলুখুৱে ৰামেশ্বৰমৰ দৰে এখন পবিত্ৰ ঠাইৰ বিষয়ে কোৱাটো ইমান সহজ নহয় তথাপিতো গৈছো যেতিয়া যিখিনি দেখিছো শুনিছো বা পঢ়িছিলো ক'বলৈ ওলাইছো মই কওঁতে বা আপোনালোকক এইখিনি কথা অৱগত কৰোঁতে মোৰ দ্বাৰা হ'ব পৰা ভুল ত্ৰুটিৰ যাতে আপোনালোকে নিজ গুণে ক্ষমা কৰে তাকে কামনা কৰি দুআষাৰমান ক'বলৈ ওলাইছো ৰামেশ্বৰম হৈছে আমাৰ হিন্দু মানুহৰ অন্যতম এক পবিত্ৰ স্থান যিদৰে চাৰি ধাম আছে সত্য যুগৰ বদ্ৰীনাথ ত্ৰেতা যুগৰ ৰামেশ্বৰম দাপৰ যুগৰ দ্বাৰকা আৰু কলি যুগৰ পুৰী জগন্নাথ ৰামেশ্বৰম ত্ৰেতা যুগৰ লগত জড়িত এক পবিত্ৰ ঠাই আমাৰ হিন্দু মানুহৰ মই যিদৰে কৈছো এক পবিত্ৰ ধাম লগতে অন্যতম এক জ্যোতিৰ্লিংগ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত আই হিতাই সাগৰৰ বালিয়েদি আৰু সেই জ্যোতিৰ্লিংগ আজিও তাত আছে গতিকে হাজাৰ হাজাৰ লাখ লাখ ভক্ত তালৈ যায় প্ৰভুক দৰ্শন কৰে সেৱা কৰে আৰু প্ৰফুল্ল মনেৰে উলটি আহে বহু কিছু স্মৃতিলৈ যিদৰে আমি উলটি আহিছিলো কথা হ'ল ৰামেশ্বৰমৰ বিষয়ে ক'বলৈ যাওঁতে কেইটামান কথা মই ভাবো ক'ব লাগিব যিকেইটা কথা হয়তো আপোনালোকে জানে বহুতে বা বহুতে নাজানে ৰামেশ্বৰমৰ উৎপত্তি হৈছে সেয়া যেতিয়া ৰাৱণ বধ কৰিছিল প্ৰভু ৰামচন্দ্ৰই যিহেতু ৰাৱণ এগৰাকী ব্ৰাহ্মণ আছিল সেই ব্ৰাহ্মণ বধৰ যি পাপ লাগিছিল মহাপাপ লাগিছিল সেইখিনি অতৰাবৰ কাৰণে তেওঁক দিহা পৰামৰ্শ দিছিল ঋষিমুনিসকলে কৈছিল যে আপুনি অগ্নিতীৰ্থমত স্নান কৰি মহাদেৱক আৰাধনা কৰিব লাগিব আৰু সেই সূত্ৰে আই সীতাই বালিৰে লিংগ স্থাপন কৰিছিল প্ৰভু ৰামচন্দ্ৰই অগ্নিতীৰ্থমত স্নান কৰি তেওঁক আৰাধনা কৰিছিল তামিলনাডুত থকা এই ঠাইখিনি আমাৰ গুৱাহাটীৰ পৰা মানে আমাৰ অসমৰ পৰা বিশেষকৈ গুৱাহাটীৰ পৰা ৩,২২২ কিলোমিটাৰ হয় মুঠতে ক'বলৈ গ'লে সদৌ শেষত ৰামেশ্বৰম হৈছে ত্ৰেতা যুগৰ পৰা স্থাপিত এখন ঠাই যি অত্যন্ত ধুনীয়া পবিত্ৰ এইবাৰ আমি ভাবিছিলো যে 12টা জ্যোতিৰ্লিংগৰ ভিতৰত আমি কৰবালৈ যাম কিয় যাম সেইটো হৈছে মোৰ ছোৱালীজনী জন্ম হৈছিল শিৱৰাত্ৰিৰ দিনা আৰু মই ভাবিছিলো যে জীৱনত প্ৰথমবাৰ যেতিয়া তাইৰ এই একেটা দিনতে শিৱৰাত্ৰি পৰিব মানে জন্মদিন আৰু শিৱৰাত্ৰি আমি তেতিয়া কোনোবা এটা জ্যোতিৰ্লিংগলৈ যাম কিন্তু সপোনতো ভবা নাছিলো যে মই বা মোৰ পৰিয়াল ৰামেশ্বৰমলৈ যাম একমাত্ৰ নেদেখাজনৰ কৃপা তেওঁ মাতি নিছে গৈছো সেইকাৰণে আমি তিনিওৱে বৰ হেঁপাহেৰে বৰ আগ্ৰহেৰে তেখেতক সেৱা আগবঢ়াইছো আৰু ভাল লাগিছে গৈ গতিকে মই সকলোকে অনুৰোধ কৰিছো যে এবাৰ হ'লেও জীৱনত ৰামেশ্বৰমলৈ যাব আৰু তেখেতক সেৱা আগবঢ়াব আমি কেনেদৰে যাত্ৰা আৰম্ভ কৰিছিলো আৰু কেতিয়া গৈ কোনটো সময় মানে আটাইতকৈ ভাল এতিয়া কথাটো হ'ল জাৰ্নি ডিটেইলছ বুলি ক'বলৈ গ'লে গুৱাহাটীৰ পৰা আমি প্ৰথমে গৈছিলো বেংগলোৰ বাই ফ্লাইট এয়াৰপৰ্টৰ পৰা নমাৰ লগে লগে মই টিকেট বুক কৰিছিলো বাছৰ ফ্ৰম বেংগলোৰ টু ৰামেশ্বৰম আৰু মই কোনখন বাছত কৰিছো কি কৰিছো বাছখনৰ ডিটেইলছ ভিডিঅ'ত আছে প্লাছ মই মোৰ ডেছক্ৰিপশ্যনতো বাছখনৰ ডিটেইলছ দি দিম বৰ ধুনীয়া বাছ সন্ধিয়া 8টা বজাত বাছ ল'ব লাগে 7:30 পৰা পিছত কাৰণ প্ৰায় 11-12 ঘণ্টা হয় আৰু তেতিয়া ৰামেশ্বৰমত আপোনালোকে ৰাতিপুৱা গৈ পাব 7টা পোহৰ হয় তাৰপিছত ৰামেশ্বৰম গৈ ওলাবগৈ ৰামেশ্বৰম গৈ ওলাৰ পাছত গাড়ীৰ পৰা বেগবোৰ লোৱাৰ পিছত
অটোবোৰ ৰৈ থাকে আপুনি খালি ক'লেই হ'ল যে আমি মন্দিৰলৈ যাওঁ তাতে নামিব নামি হোটেলবোৰ চাব মই হোটেলৰ ডেছক্ৰিপশ্যনো দি দিম তেওঁলোকৰ নিজৰ ভাষাত লিখা এখন হোটেল আছিলে মই নাজানো ইংৰাজীত পিছতহে পাইছোঁ কাৰ্ডখনত কিন্তু নামটোত কিন্তু ইংৰাজী নাই তেওঁলোকৰ নিজৰ ভাষা আছে সো হোটেল চেক ইন কৰিব পাৰে বেলেগ বেলেগ ৰেটৰ আপোনালোকৰ নিজৰ ইচ্ছা মতে গতিকে থকা আৰু খোৱাৰ কোনো চিন্তা নাই এইখিনিতে এটা ডাঙৰ কথা আছে যে ভাষাৰ ক্ষেত্ৰত কিছু প্ৰব্লেম আছে তেওঁলোকে হিন্দী বৰটা ফ্লুৱেণ্ট নহয় বা নাজানে তথাপিতো আকাৰে ইংগিতে বস্তুবোৰ বুজি পায় আৰু থকাৰ কাৰণে খোৱাৰ কাৰণে বৰটা চিন্তা কৰিব নালাগে আৰু চাৰিদুৱাৰৰ কাষতে আছে হোটেলবোৰ মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে হোটেলখন চাৰিদুৱাৰৰ গাতে মানে মন্দিৰ কেম্পাছৰ লগত লাগি থাকিব নালাগে অলপমান বাহিৰত থাকিলে নিজৰো পবিত্ৰতাৰ ভাৱটো থাকে তো ওচৰত ল'লে কি হয় সাধাৰণতে মণি দৰ্শনৰ পৰা আৰম্ভ কৰি অগ্নিতীৰ্থম 22 কুণ্ড গা ধোৱা এই গোটেইখিনি সহজ হৈ পৰে সেইটোৱে তো বেছ টাইম হৈ গ'ল এইখিনিতে আৰু এটা কওঁ যে বেছ টাইম কেতিয়া বেছ টাইম অক্টোবৰ টু ফেব্ৰুৱাৰী ৰামেশ্বৰম ডে 1 অগ্নিতীৰ্থম কোনফালে আছে ৰামনাথ স্বামী মন্দিৰৰ পূবফালৰ ৰাস্তাটোৱেদি গ'লেই অগ্নিতীৰ্থম পায় পোনে পোনে উজ্জয়িনী মহাকালী মন্দিৰ আছে তাৰ ঠিক কাষতেই মানে উজ্জয়িনী মহাকালী মন্দিৰৰ পিছফালে আমাৰ বে অফ বেংগল অগ্নিতীৰ্থ সেয়াই হৈছে অগ্নিতীৰ্থ অগ্নিতীৰ্থমত গা ধুবলৈ গ'ল সৰ্বশৰীৰ গা ধুলে খালি গা ধুতে চাব যাতে পাতলা কাপোৰ হয় মানে সিল্কৰ কাপোৰ মই যেহেতু হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি গৈছিলোঁ সিল্কৰ শুকাওঁতে সহজ হয় অন্যতো একো নহয় শুকাওঁতে সহজে শুকায় মানে খোজকাঢ়ি যাওঁতে আধা আধি শুকাই যায় সেইকাৰণে কটনৰ চোলাতকৈ সেইবোৰ চোলা বেছি সোনকালে শুকায় তাৰপাছত অগ্নিতীৰ্থমত গা ধুলোঁ গা ধোৱাৰ পাছত পোনে পোনে আমি আহিলোঁ দক্ষিণ ফালে থকা গেটখনৰ ওচৰলৈ দক্ষিণ ফালে থকা গেটখনৰ ওচৰলৈ আহি তাত আকৌ চেণ্ডেল থলোঁ চেণ্ডেলবোৰ ধুনীয়াকৈ থ'ব লাগে অলপ আচুতীয়াকৈ 22টা কুঁৱাৰ কাষে কাষে গৈ গা ধুব লাগে এইখিনিতে এটা ক'ব লগা আছে যে তাত বহুত বাল্টিং লোৱা মানুহ থাকে সেইখিনি মানুহৰ হতুৱাই আপোনালোকে নকৰিব টিকেট ল'ব 25 টকীয়া টিকেট ল'ব টিকেট লৈ বোলে বাথৰ গা ধোৱাৰ টিকেটটো দিয়ক টিকেটটো ল'লে টিকেটটো লৈ লাইন পাতি গ'লেই হৈ গ'ল সাধাৰণ মানুহৰ লাইনত গ'লেই হ'ল কাৰণ তেওঁলোকে যিখিনি মানুহে পইচা দিয়ে এক্সট্ৰাকৈ তেওঁলোকক গোটেই বাল্টিঙে 22টা কুঁৱাৰ 22 বাল্টিং পানী ঢালিলে বহুত ঠাণ্ডা লাগিব মই দেখিলোঁ এজন বা দুজন মানুহক তো আমাৰ ক্ষেত্ৰত কি হৈছিলে নৰ্মেল পাব্লিকৰ ক্ষেত্ৰত আমাৰ ক্ষেত্ৰত কি হৈছিলে অলপ অলপ এচলো মানে ধৰক আৰু এমক পানী ঢালি দিলে মূৰত এমককৈ ঢালিলেও 22টা কুঁৱাৰ পানী বহুত হয়গৈ কাপোৰৰ ক্ষেত্ৰত এটা ক'ব লগা আছে যে প্লাষ্টিকৰ বেগত যিযোৰ সাজেৰে প্ৰভুক দৰ্শন কৰিব সেই সাজযোৰ কিন্তু দুটা প্লাষ্টিক হ'ব লাগে এটা সোমোৱালে সেইটোৰ ওপৰত আৰু এটা পেকিং কাৰণ 22টা কুঁৱাত যেতিয়া গা ধুৱাব তেতিয়া পানী পৰি পৰি তিতি যাব নীতিতা কৰিব লাগিব মতা মানুহৰ কাৰণে বেলেগকৈ কাপোৰ সলনি কৰা ঠাই আছে মহিলাৰ কাৰণে বেলেগকৈ আছে তো তাৰ পাছত আপোনালোকে কি কৰিব পাৰে 22 কুণ্ডত স্নান কৰাৰ পাছত কাপোৰ সলনি কৰি প্ৰভুক দৰ্শন কৰিবলৈ মনত থ'ব 1টা বজাত দুৱাৰ বন্ধ হয় প্ৰভুৰ জ্যোতিৰ্লিংগৰ আৰু ঠিক সেইদৰে আকৌ 4টা বজাত খোলেগৈ তো বাকী সময়খিনিতো দিগদাৰ হ'ব সেইকাৰণে চেষ্টা কৰিব যাতে গোটেই কামটো 12:30 যেদৰে আমি 12টা বজাৰ আগতেই গোটেই দৰ্শন হৈ গৈছিলে তাৰপিছত 12:10 মানৰ পৰা আমি 1:52 বজালৈকে তাৰে যি কৰিডৰ আছে বহুত ধুনীয়া তাত বহিছিলোঁ অনুভৱ কৰিছিলোঁ বহুখিনি কথা পাতিছিলোঁ তাৰ বিষয়ে আৰু প্ৰসাদ তাত খাইছিলোঁ মানে দিনটো যিহেতু একো খোৱা নাই কাৰণ দৰ্শন নোহোৱালৈকে খাব নোৱাৰোঁ বা খোৱাটো বেয়া বুলি মই ব্যক্তিগতভাৱে ভাবোঁ সেইকাৰণে একোৱেই নোখোৱাকৈ তেওঁক দৰ্শন কৰাৰ পিছত প্ৰসাদ খোৱাৰ পিছতহে অন্ন গ্ৰহণ কৰিছিলোঁ আপোনালোকেও তেনেকৈ কৰিব পাৰে তো ডে 1ত কি কৰিব লাগে 1টা বজাৰ আগত প্ৰভুক দৰ্শন কৰাৰ সম্পূৰ্ণ ব্যৱস্থা 4টা বা 3টামান বজাৰ পিছৰ পৰা 6টামান বজালৈকে 3টা ঠাই ঘূৰিব পাৰে সেইটো হৈছে পঞ্চমুখী হনুমান মন্দিৰ তাৰপাছত বাণগংগা আই সীতাই যেতিয়া খুব পানী পিয়া লাগিছিল আৰু প্ৰভু ৰামচন্দ্ৰই
সাগৰত কাৰ মাৰি কুঁৱাৰ পৰা এটা কুঁৱা মানে পানী উলিয়াইছিলে বৰ্তমান কুঁৱাৰ ৰূপত আছে সেই পানীখিনি খাব একেবাৰে মই ভিডিঅ'টো দিছোঁ যে একেবাৰে সাগৰৰ পানীয়ে খুন্দা মৰা ঠাইত প্ৰভু ৰামচন্দ্ৰই আই সীতাৰ কাৰণে কিন্তু পানী উলিয়াইছিল সেই পানীখিনি নেখালে আপোনালোকে অনুমান কৰিব নোৱাৰে যে সাগৰৰ পানী ইমান নিমখীয়া হোৱাৰ পিছতো সেইখিনি পানী কিন্তু মানুহে খাব পৰা যোগ্য তো সেয়া সেই দিনটোত প্ৰথম দিনটোত কৰি সমাপন কৰি ৰেষ্ট কৰিব পাৰে দিছ ইজ অল এবাউট ডে 1 এট ৰামেশ্বৰম থেংক ইউ ডে 2 কি কৰিব প্ৰথমে আপোনালোকে অটক ক'ব যে আমি ধনুষ্কুটি যাম ধনুষ্কুটি যাওঁতে তেওঁ কি কৰিব আপোনালোকক প্ৰথমে দুটা স্থান লৈ যাব সেইটো হৈছে বিভীষণৰ ৰাজ অভিষেক হোৱা মন্দিৰ আৰু তাৰ ঠিক অপজিটতে আছে উপঙা শিলৰ এটা ঠাই ভিডিঅ' দেখা পাব য'ত মানুহে এটা মানে চাৰিওফালে গ্ৰীণ পৰ্দা দি পিনে উপঙা শিল মানুহক দেখাইছে এটা মাননি লয় তাৰপিছত উপঙা শিলখিনি শিল দেখুৱাই আপোনালোকক শিল দেখুৱাব প্ৰভু ৰামচন্দ্ৰৰ যিটো ৰাম সেতুৰ উপঙা শিল তাত চুবও পাৰিব চাবও পাৰিব আমি সেয়া কৰিছিলোঁ তাৰপাছত বিভীষণৰ ৰাজ অভিষেক প্ৰথম ৰাজ অভিষেকৰ মন্দিৰটো দৰ্শন কৰিছিলোঁ তাৰ পিছতে কিছু সময় বৰ বেছি সময় তাত থাকিও একো নাই তাৰপিছত তেওঁ লৈ যাব ধনুষ্কুটিলৈ ধনুষ্কুটিত আপোনালোকে যিমান পাৰে সিমান ফান এনজয় যি মন যায় তাক কৰিব পাৰে খাব পাৰে ব'ব পাৰে আৰু চাব পাৰে ধনুষ্কুটিলৈ সোমাওঁতেই মই চাইছিলোঁ সেই 1964 যিটো চাইক্লন আহিছিলে সেই চাইক্লনত নাইকিয়া হৈ যোৱা এখন ডাঙৰ বিশাল গাঁও চাৰ্চ আছে ৰেলৱে ষ্টেচন আছে মই ভিডিঅ'টোত দেখাইছোঁ আৰু কিছু ফটো মই পুৰণা আপলোড কৰিছোঁ পাৰ্পাজ অফ ষ্টাডি তো তাৰপিছত সেইখিনি আমি চাইছিলোঁ তো ধনুষ্কুটিত সেইখিনি চাব লগা তাৰপিছত আপোনালোকে এণ্ড পইণ্ট য'ৰ পৰা মাত্ৰ 18 কিলোমিটাৰ থাকে শ্ৰীলংকালৈ কিন্তু ফটো বিৰাট ধুনীয়া আহে গোটেইখন নীলা আৰু নীলা এইপাৰে হিন্দ মহাসাগৰ আৰু এইফালে হৈছে বে অফ বেংগল তো বিৰাট ধুনীয়া দুইফালে মাছ মৰা সাগৰত মাছ মৰা মানুহো দেখিলোঁ ঢৌ উঠি আছে মাছো উঠি আছে সমান সেয়াও দেখিলোঁ কিন্তু মই ভিডিঅ' কৰোঁতে নহ'ল মাছ উঠি জুলুঙাত সোমালে মোৰ ভিডিঅ'ই নবনিলে তেনেকুৱাও হৈছে ধনুষ্কুটি সেইখিনি কৰাৰ পাছত আপোনালোকে অটলাক ক'ব এতিয়া আমাক লৈ গ'লা তুমি ডক্টৰ APJ আব্দুল কালামৰ মেমৰিয়েললৈ তো মেমৰিয়েলত কি হ'ব অকণমান ৰিলেক্স হ'ব পাৰে এতিয়া এইখিনিতে মই কওঁ যে তাত যিখিনি ফুড খানা সাউথ ইণ্ডিয়ান খাব বিৰাট টেষ্টি মই হোটেলৰ নামটোও দি দিম ডেছক্ৰিপশ্যনত তাত গৈ খাব মই বিৰাট ভাল পালোঁ আৰু খুব নেট এণ্ড ক্লিন চফা মানুহখিনি ব্যৱহাৰ ভাল সেয়াই হৈছে ডে 2 আৰু বাছবোৰে যিটো সময়তকৈ সেই সময়তে তাৰ পৰা আঁতৰে যদি 7টাত কৈছে ঠিক 7টাতে তাৰ পৰা বাছ ষ্টেণ্ডৰ পৰা আঁতৰি যাব সেই বস্তুটো আপোনালোকে লক্ষ্য কৰিব ধনুষ্কুটি গোটেই ৰামেশ্বৰম গোটেই ঠাইখিনিয়ে হৈছে এটা দ্বীপ পম্বন ব্ৰিজৰ পৰা আৰম্ভ হোৱা এই দ্বীপটো জীৱনত এবাৰ গৈ চালেহে গম পাব বৰ ধুনীয়া আছে থেংক ইউ মই ইতিমধ্যে কোৱাৰ দৰে আমি বেংগলোৰৰ ইলেক্ট্ৰনিক চিটি টোল প্লাজাৰ পৰা বাছ লৈছিলোঁ বেংগলোৰ টু ৰামেশ্বৰম এইটো হৈছে সিহঁতৰ লিংক নতুন বাছ একেবাৰে ওপৰতো যাব পাৰি তলতো শুই যাব পাৰি একেবাৰে নতুন বাছ প্ৰত্যেকটো সুবিধা আছে চাৰ্জ দিয়া মাজত পৰ্দা আছে দুইফালে পৰ্দা আছে আৰু বাছখন ধুনীয়াকৈ চলাইছিলোঁ মোৰ ছোৱালীজনী ছিংগল ছিটত আমি দুজন ডাবল ছিটত লৈছিলোঁ একেটা ৰ'তে ওপৰত এয়া তলৰ ছিটবোৰ আৰু বৰ ধুনীয়াকৈ এটা গাৰো আছে বেডশ্বীট কম্বল সেইবোৰ কিবা কিবি দিছে আৰু যিখিনি ন্যূনতম এয়া পানী বটল জোতা বেগ চেগ থ'ব পৰা আৰু তলফালে জোতা চেণ্ডেল থ'ব পৰাও অপশ্যন আছে ইলেক্ট্ৰনিক চিটিৰ পৰা লাহেকৈ আমাৰ বাছ আগবাঢ়িছিল টুৱাৰ্ডছ ৰামেশ্বৰম ৰাতিপুৱা হৈছিল ৰামেশ্বৰমৰ ওচৰত আৰু আমি লাহে লাহে আগবাঢ়ি গৈছিলোঁ পম্বন ব্ৰিজৰ ফালে এয়া বে অফ বেংগল আৰু এটা বৰ ধুনীয়া কথা কওঁ যে আজিৰ দিনটোতে মানে 24 ফেব্ৰুৱাৰী 1914 চনত
এই ব্ৰিজখন ৰাইজৰ কাৰণে খুলি দিয়া হৈছিল মেইনলি পাম্বন ব্ৰিজ হৈছে সাগৰৰ ওপৰৰ এখন ব্ৰিজ ৰেলৱে ব্ৰিজ আৰু ই কানেক্ট কৰাইছে সংযোগ কৰাইছে ৰামেশ্বৰমৰ লগত অৰ্থাৎ 111 বছৰৰ আগত এই ব্ৰিজখনৰ ৰাইজৰ কাৰণে খুলি দিয়া হৈছিল আৰু আমি একেটা দিনতে 24 ফেব্ৰুৱাৰী 2025 চনত এই ব্ৰিজখনৰ ওপৰেদি নেদেখাজনৰ কৃপাত পাৰ হ'বলৈ সুবিধা পাইছো এয়াই হৈছে পাম্বন ব্ৰিজ পাম্বন ব্ৰিজখনক লাইফলাইন অফ হলি টাউন মানে ৰামেশ্বৰমৰ কাৰণে ই লাইফলাইনৰ দৰে কাম কৰে একমাত্ৰ ৰাস্তা যিটো ফালেদি পাৰ হ'লে আমি ৰামেশ্বৰম পামগে এয়াই হৈছে সেইখন পাম্বন ব্ৰিজ জীৱনত প্ৰথমবাৰ দেখিছো পুলকিত হৈছো মোৰ লগতে মোৰ পৰিয়ালে সঁচাই বহুত ধুনীয়া ভাল লাগিছে যদিও ওপৰেদি যোৱাৰ সুবিধা নহল তথাপিতো বাছেৰি দেখা পালো ভাল লাগিল এয়া হৈছে মাছমৰীয়াসকল বে অফ বেংগলৰ ফালে অকণমান সাগৰৰ ঢৌটো বেছি ইটো সাইডে অপোজিট সাইডে যি হিন্দ মহাসাগৰ আছে সেইফালে কিন্তু কম ओम नमः पार्वती पतये हर हर महादेव এয়া হৈছে ৰামেশ্বৰম বাছৰ পৰা নামি এখন অটলৈ হোটেললৈ বুলি ৰাওনা হলো মন্দিৰ প্ৰাংগণৰ ওচৰত এয়া অগ্নিতীৰ্থমৰ ফালে যাবলৈ আৰম্ভ কৰিছো বৃদ্ধসকলৰ কাৰণে এখন বেটাৰী ৰিক্সা বা বয়সস্থ মানুহ বা বেমাৰ আজাৰ থকা এয়া হৈছে ৰামেশ্বৰমৰ দক্ষিণ দুৱাৰ দেখি ভাল লাগিছে विश्वेश्वराय महादेवाय त्रयंबकाय त्रिपुरांतकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमः এয়া আমি দুজন অগ্নিতীৰ্থমৰ ফালে আগবাঢ়িছো হাতত বেগ আৰু এইমাত্ৰ যে দেখিছে সেয়া হৈছে 24 তাৰিখ আজি 24 ফেব্ৰুৱাৰী আৰু 24 আৰু 25 পাৰ হ'লে 26 তাৰিখে মহাশিৱৰাত্ৰি সেইকাৰণে হয়তো প্ৰভু পৰিক্ৰমা কৰাইছে তেওঁৰ চাৰিওফালে এয়া হৈছে সেয়া অগ্নিতীৰ্থম য'ত ত্ৰেতা যুগত প্ৰভু ৰামচন্দ্ৰই ৰাৱণ বধৰ পৰিত্ৰাণ পাবলৈ ইয়াত স্নান কৰিছিল ঋষিমুনিসকলৰ কথাৰ মতে আৰু আজিৰ যুগতো মানুহে ত্ৰেতা যুগক মনত পেলাই ইয়ালে আহে স্নান কৰে প্ৰবাদ আছে ইয়াত গা ধোৱাৰ পিছতে সৰ্বশৰীৰ পিছতে জ্যোতিলিংগ দৰ্শন কৰিব লাগে আসলতে বংগোপসাগৰৰে মানে বে অফ বেংগল এটা অংশ হৈছে এয়া অগ্নিতীৰ্থম আমি দুয়ো অগ্নিতীৰ্থমৰ এই ধৰাক সেৱা কৰিছো আৰু লাহে লাহে আমি সাগৰৰ ফালে আগবাঢ়ি গৈছো আমাৰ শ্ৰীমতী অকমান ভয় কৰে হাতত ধৰি ধৰি নিব লাগে তলত যেহেতু পানী যথেষ্ট খুঁতটো বেছি এই কাৰণে অকমান ঠেলেও তথাপিতো তেওঁ ইমানতে হ'ব বুলি কৈছিল মই কৈছো যে নহয় ককালে পোৱাগে নাই এইখিনিৰ পৰা তুমি স্নান কৰা আৰু যেহেতু 3222 কিলোমিটাৰ দূৰৰ পৰা আহিছো গতিকে প্ৰত্যেকটো বস্তু সৰ্বাংগ সুন্দৰ হলে ভাল এইখিনিতো তেওঁ গেজু কৰিব লৈছিলে সম্পূৰ্ণ মূৰটো জুবিওৱা নাই মই কৈছো পানী মাৰি দিছে মই কৈছো নহয় সম্পূৰ্ণ মূৰটো জুবিওৱা তথাপিতো বৰ কষ্টকে কৰো নকৰোকে জুবুৰটো মাৰিছে আৰু এইদৰে তিনিটা জুবুৰ তেওঁ মাৰিছে আৰু মাৰাৰ পাছত মোক আকৌ কৈছে যে তুমি মোক আকৌ থৈও আহিব লাগিব হয় কাৰণ কিয় যথেষ্ট মানে কাৰেণ্ট আছে হুট আছে তলত প্ৰচণ্ড জোৰে খন্দা মাৰে সেইকাৰণে এখেতক লাহেকে এৰি আহিছো আৰু মই চাৰিওফালে পৰিক্ৰমা কৰাৰ পাছত ইয়াত মোৰ যি উদ্দেশ্যত গৈছো সূৰ্য দেৱতাক সেৱা কৰিছো
আৰু মই 3টা জুবুৰ মাৰিছোঁ এটা প্ৰবাদ আছে যে জ্যোতিৰ্লিংগ দৰ্শনৰ আগতে ইয়াত স্নান কৰিব লাগে আৰু 3টা জুবুৰ মাৰিহে তেখেতক দৰ্শন কৰিব লাগে কাপোৰখন কিয় উপঙি আছে তাৰ বিষয়েও মই সবিশেষ জনাম সাধাৰণতে আমি বৰকে নাজানো মই নাজানিছিলোঁ সেইটো বিষয়েও অকমান আগলে আপোনালোকক জনাম এইবাৰ মোৰ কন্যাক লৈ মই আগবাঢ়ি গ'লো অগ্নিতীৰ্থমৰ ফালে ৰামেশ্বৰমলৈ আহি মই নজনা কথা এটা জানিলোঁ যে ইয়ালৈ দুবিধ মানুহ আহে এবিধ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আহে আৰু ৰামনাথ স্বামী মন্দিৰত সেৱা কৰিবলৈ আহে আৰু আনবিধ যি ৰোগীয়া হয় যাৰ ৰোগে লগ নেৰে সেইখিনি মানুহ আহে আৰু অগ্নিতীৰ্থমত তেওঁলোকে স্নান কৰে লগতে তেওঁলোকে স্নান কৰোঁতে যিখিনি কাপোৰ পিন্ধি স্নান কৰে গোটেই কাপোৰখিনি তাত এৰি থৈ আহিব লাগে এয়া এক জনবিশ্বাস উজ্জয়িনী মহাকালী মন্দিৰ যি ৰামেশ্বৰমৰ একেবাৰে গাতে লাগি আছে সাগৰৰ কাষত আৰু ইয়াৰ মানুহৰ এই বিশ্বাস আছে যে 8গৰাকী যি প্ৰটেক্টিং মানে তেওঁলোকক ৰক্ষা কৰে সংৰক্ষণ কৰে তেওঁলোকৰে অন্যতম এগৰাকী এয়া হৈছে উজ্জয়িনী মা কালী মন্দিৰ ঠিক পোনে পোনে তেওঁৰ ৰামেশ্বৰম মানে মহাপ্ৰভু মহাদেৱ আৰু এয়া একেলগে বসতি কৰিছে দুইজনে ইজনে সিজনক চাই ৰামেশ্বৰম হৈছে 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম গতিকে মই মহাশিৱৰাত্ৰিৰ দুদিন আগতে এইকাৰণে বাছি লৈছিলোঁ ইয়াত বহু কিছু বস্তু হৈছে যেনেকৈ এয়া পৰিক্ৰমা কৰিছে মন্দিৰৰ চৌদিশে সেয়াই আমি এই বস্তুখিনি লক্ষ্য কৰিছিলোঁ অগ্নিতীৰ্থমত গা ধোৱাৰ পাছত আৰু তাৰ পাছত পোনে পোনে আগবাঢ়িছিলোঁ আমি 22টা কুণ্ডত গা ধুবৰ কাৰণে এয়া কুণ্ডত গা ধোৱাৰ পিছৰ ফটো আমি মোবাইল লৈ যাব নোৱাৰোঁ যিহেতু তাৰপিছত লাহে লাহে বাহিৰলৈ ওলাইছিলোঁ কাপোৰ সলাবৰ কাৰণে গা ধোৱাৰ পিছত আমি প্ৰভুৰ দৰ্শনৰ কাৰণে আগবাঢ়িলোঁ এয়া দৰ্শন কৰি ওলাই অহাৰ পিছৰ ছবি আৰু বহুত ভাল লাগিল তাৰ পাছত এয়া হৈছে মন্দিৰৰ ভিতৰৰ অংশ বৰ ধুনীয়া বিৰাট ভাল লাগিছে আমি ইমান দূৰৰ পৰা হেঁপাহেৰে গৈছোঁ তেখেতৰ আশীৰ্বাদ বিচাৰি আশা কৰিছোঁ ঈশ্বৰে আশীৰ্বাদ কৰিছে এয়া হৈছে দ্বিতীয় দিনৰ ছবি আমি ধনুষ্কুটিৰ ফালে আগবাঢ়িছোঁ কিন্তু তাৰ আগতে ৰাতি 3:45 উঠি গা পা ধুই মণি দৰ্শনৰ কাৰণে মন্দিৰত থিয় হৈছোঁ মন্দিৰত থিয় হওঁতে লক্ষ্য কৰিব দুটা পাৰ্ট আছে এটা হৈছে জেনেৰেল লাইন য'ত আপোনালোকে থিয় হ'ব লাগিব পইচা দিব নালাগে আৰু এটা হৈছে VIP লাইন য'ত 200 টকা দি পিনে থিয় হ'ব পাৰি মানে ভিতৰতে আপুনি পইচাটো দিব লাগিব VIP লাইনত থিয় হ'লে কি হয় 5টাৰ পৰা 6টালৈকে যিহেতু মণি দৰ্শন হয় তেতিয়া আপোনালোকে ধুনীয়াকৈ মণি দৰ্শন পাব আমি বৰ্তমান উপস্থিত হৈছোঁ এফালে হিন্দ মহাসাগৰ এফালে বংগোপসাগৰ প্ৰভু ৰামচন্দ্ৰই সজোৱা ৰাম সেতুত ব্যৱহাৰ হোৱা সেই উপঙা শিলটো চাবলৈ ইয়াত 20 টকা দি পিনে সেই শিলটো চাব পাৰি চুব পাৰি আমি সেইফালে গৈছোঁ আৰু এয়া হৈছে সেই শিলটো যিটোৰে ৰাম সেতু সজোৱা হৈছিল মই চুই চালোঁ দাঙি চালোঁ আৰু মোৰ ছোৱালীয়ে সেৱা কৰিছে তাৰপাছত এয়াই হৈছে সেইটো শিল সৰু শিল এটা আকাৰ আৰু ইয়াতকৈ ডাঙৰ শিল তলত আছে এয়াই হৈছে ৰাম সেতুত ব্যৱহাৰ হোৱা শিলটো বিভীষণৰ ৰাজ অভিষেক মন্দিৰ এইটো सीधा है क्या राम सेतु पत्थर বেংলোৰ ৰামেশ্বৰম তামিলনাডুত এটা ফৰ্মুলা খাটে অটোবোৰে 3জন ব্যক্তিকে নিয়ে বোলে 3জন য'ত নিৰঞ্জন ত'ত এই ফৰ্মুলাটো কিন্তু তাত প্ৰযোজ্য আমি লাহে লাহে আগবাঢ়িছোঁ ধনুষ্কুটিৰ ফালে ধনুষ্কুটি আহি পাইছোঁ বংগোপসাগৰ এয়া যথেষ্ট ঢৌৰ কোব আছে ইয়াত খুব মানে এয়া বতাহত অনুমান পায় বহুত জোৰছে বতাহ মানে বাইক চলালে 50-60 মানে গ'লে যিমান স্পীড হয় কাপোৰবোৰতে অনুমান কৰিব পাৰি ইমান স্পীডৰ বতাহ ধনুষ্কুটি তাতোতকৈও ডাঙৰ বস্তু এই মানে বতাহৰ কোবত যি পানী ঢৌ খেলিছে ইয়াতে আকৌ
মাছো মাৰিছে, মাছো উঠিছে। আজিলৈকে আমি দেখিছিলোঁ শান্ত পানীত বৰশী বোৱা, কিন্তু ইয়াতো দেখিলোঁ অকল বৰশীয়ে নহয়, মাছো উঠিছে। তাকো প্ৰত্যক্ষ কৰিলোঁ, ভিডিঅ'টোহে বনোৱা নহ'ল। रेलवे स्टेशन हाँ सर बताइए क्या हुआ था इसका 1964 का पहले हाँ ये सब ट्रेन इधर आएगा हाँ उसके पास श्रीलंका के डेली चिप आएगा चिप आएगा 1964 दिसंबर 23 रात को सुनामी में पूरा टूट गया ओके 53 ईयर का बाद नरेंद्र मोदी आने के बाद में ये रोड बनाई और ये रोड नरेंद्र मोदी आने का बाद बना धनुषकोटी में। बहुत बहुत धन्यवाद प्राइम मिनिस्टर सर। पहले रोड नहीं खाली रेलवे ट्रैक ये रेलवे ट्रैक था। ओ এৰা ধনুষকোটিৰ অতীতটো বৰ কৰুণ। 1964 23 ডিচেম্বৰত যি ধুমুহা আহিছিল, সেই ধুমুহাই তাত থকা ৰেল উটুৱাই নিলে, ৰেলৱে ট্ৰেক উটুৱাই নিলে। আগতে যি অকল ৰেলৱে ট্ৰেক আছিল সেই ধনুষকোটি, এই ৰেলৱে ষ্টেচন এইটো অৱস্থা। মানে বহুত ডাঙৰ চাইক্লন আহিছিল, মানুহ মৰিছিল, এক কৰুণ। মানে 1964 23 ডিচেম্বৰ বুলি ক'লে এতিয়াও ধনুষকোটিৰ মানুহে ভয় কৰে, সেই দিনবোৰলৈ মনত পেলায়। আৰু তেনেকুৱা দিন যাতে কেতিয়াও উলটি নাহক আমি তাকে কামনা কৰিছোঁ। আমাৰ কাৰণে ধনুষকোটি এনেকুৱাই হৈ থাকক, হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি জনতাই যাতে মোৰ দৰে চাব পাৰে, সেই ঠাইলৈ গৈ ফটো তুলিব পাৰে, কিছু ফূৰ্তি কৰিব পাৰে, সেইটো যাতে থাকে। এয়া আৰু মই শ্ৰীমতী পুৰণা ষ্টেচনটোৰ কাষত মোৰ ছোৱালী नमः 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 नमस्ते मस्तु भगवान विश्वेश्वराय महादेवाय त्रयंबकाय त्रिपुरांतकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमः नमः। এবাৰ আমি আহি ওলালোহি ভিলন্দি টেম্পল অৰ্থাৎ বাণগংগা। আই শীতৰ পানী পিয়া দূৰ কৰিবৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই মানুহে ব্যৱহাৰ কৰিব পৰা যোগ্য পানী সাগৰৰ কাষত কাৰ মাৰি উলিয়াইছিল। বৰ্তমান কুঁৱাৰ ৰূপত আছে। সাগৰৰ পানী অত্যন্ত নিমখীয়া যদিও এই পানীখিনি কিন্তু মানুহে ব্যৱহাৰ কৰিব পৰা। মই প্ৰথমে সেৱা এটা কৰিলোঁ, ধন্যবাদ দিছোঁ ত্ৰেতা যুগৰ এই কুঁৱাটো দেখা পাই, এই পানী খাবলৈ পাই প্ৰভু ৰামচন্দ্ৰক মহাদেৱক কোটি কোটি ধন্যবাদ দিছোঁ। সঁচাই পানীখিনি মানুহে ব্যৱহাৰ কৰিব পৰা, নিজেও খাই অনুমান কৰি পালোঁ। হৈছে বাণগংগা। আপোনালোকে সময় সুবিধা পালে আহিব, জীৱনত এইবোৰ ঠাইত চাব লাগে, উপভোগ কৰিব লাগে। ন পুণ্যম ন পাপম ন সৌখ্যম ন দুঃখ্যম ন মন্ত্ৰো ন তীৰ্থম ন বেদা ন যজ্ঞা अहं भोजनं नै न भूजं न भूता
सिदानंद रूप शिवोहम शिवोहम सिदानंद रूप शिवोहम शिवोहम।